আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিল 5:30। এতিয়ালৈকে আন্ধাৰ হৈ আছে দেখিছে। বৰ্তমান আমি আজি অলপ দেৰি হ'ল ওলোৱা, অলপ পলম হ'ল। তো আৰু বেছিকৈ পলম নকৰোঁ, কাৰণ আজি অলপ বেছিকৈ যাম বুলি ভাবিছোঁ। তো পলম হৈছেও যদি এতিয়া বেছিকৈ পলম নকৰোঁ, এতিয়া পলম ভিডিঅ'টো চাই থাকক। জয় শ্ৰীৰাম। তো গাইজ ফাইনেলি ৰাতিপুৱাৰ পৰা খোজকাঢ়ি 1.5 ঘণ্টা বাদ খোজকাঢ়ি আহিছোঁ। তো বহুত ভাগৰ লাগিছে। আকৌ ৰাতিপুৱা একো খাই অহা নাছিলোঁ, তো বন এটা খাই আহিছোঁ। এই বনটোৱে পানী অকণ খাই 1.5 ঘণ্টা খোজকাঢ়িলোঁ। 1.5 ঘণ্টা খোজকাঢ়ি বহুত ভাগৰ লাগিছে। ৰখোৱা জেগা চাই আছিলোঁ, চাহ জেগা চাই এইকণতে চাহ জেগাখন পালোঁ। তো এতিয়া বহুত ভোক লাগিছে। বেগত চাইছোঁ আকৌ বন আছে, তাকে বন খাওঁ, আকৌ খোজকাঢ়ি গৈ থাকিম। এইকণত কোনো হোটেল চোটেল একো দেখাও পোৱা নাই। আৰু এতিয়া নাখাওঁ আৰু সেই বনটো লৈ খাই আৰু গৈ থাকিম। জয় শ্ৰীৰাম। অলপ ইয়াতে ৰেষ্ট ল'লোঁ। আৰুতো বেছি বহি থাকিলেতো নহ'ব, বেছিকৈ বহি থাকিলে। তো সেইকাৰণে বেছি নকৰোঁ, ইয়াত পলমো নকৰোঁ। যিমান সোনকালে পাৰোঁ সিমান সোনকালে অকণমান আগবাঢ়ি যাওঁ। তো এতিয়া পলম ভিডিঅ'টো এতিয়ালৈকে খতম হোৱা নাই, কি হয় আগলৈ চাই থাকক। বেছি পলম নকৰোঁ। তো গাইজ ফাইনেলি 2 ঘণ্টা আৰু খোজকাঢ়ি এতিয়া ফাইনেলি এখন দোকান পাইছোঁ। তো বহুত ভোক লাগিছে আৰু কিমাননো হেৰি কৰি থাকিম, সেইকাৰণে দোকানত খাই যাওঁ। তো এতিয়া আনিছোঁ ৰুটি ভাজি আৰু ৰুটি চব্জি আছে। তো বঢ়িয়াকৈ খাই লওঁ, তাৰপিছত আকৌ যাম, কেনেকুৱা লাগে খাই চাওঁ। তো গাইজ তাৰ পৰা ৰুটি চুটি খাই আহি আছোঁ এতিয়া বৰ্তমান। তো আহি নাই কমে এতিয়া 1 কিলোমিটাৰমান আহিলোঁ বাৰু। এতিয়া গৈ আছোঁ আৰু এবাৰ আৰু নাই কমে 10 কিলোমিটাৰমান খোজকাঢ়ি বা 15 কিলোমিটাৰমান খোজকাঢ়ি পেলাইহে ৰখিম এবাৰ বুলি ভাবিছোঁ। তো ৰ'দো বহুত, কি কৰিম, যাবতো লাগিবই। ৰাম লৈ আছোঁ, সেইকাৰণে বিন্দাছ গৈ আছোঁ। মানে আপোনালোকেও কমেণ্টত লিখি দিয়ক জয় শ্ৰীৰাম বুলি, তেতিয়া আমাৰ ভাল লাগিব মনটো, তেতিয়া আমাৰ উৎসাহ আহিব মনটো। তাত চবেই লিখক জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। বহুত দূৰ খোজকাঢ়ি আহি আছোঁ। নোৱাৰা হৈ গৈছোঁ। তাৰ ওচৰৰ পাছৰ এতিয়া ভালদৰে। তো এতিয়া ক'ত বহিম, কি কৰিম একো ভাবি চোৱা নাই। সেইবোৰ লগৰ কেইজনী কৈছে অকণমান আগত গৈ বহিম, সেইবোৰ মই এনেকৈয়ে গৈ আছোঁ। মই ভাবিছোঁ অলপ গৈ পেলাই ইয়াত বেণ্ডেজ চেণ্ডেজ ভৰিত লগাম। তো কিবা ঔষধ পাতি মানে তেনেকৈ ল'মগৈ বুলি ভাবিছোঁ। তো এতিয়া আৰু অলপ দূৰ আছে, তো তেনেকৈ গৈ আছোঁ ৰামজী বৰপাত। শ্ৰীৰাম। তো আপোনালোকেও এটা হচলা দিয়ক, যাতে এনেকৈ গৈ থাকিম ৰামজী কৃপাতে। তো চবেই কমেণ্টত এইটোৱে লিখক জয় শ্ৰীৰাম। এতিয়া অলপ ভিডিঅ'টো আগলৈকে। তো গাইজ বহুত ভাগৰ লাগিছে, কি ক'ম এতিয়া। কিন্তু বহিবলৈ মন গৈছিলে, অলপ ৰেষ্ট ল'বলৈ মন গৈছিলে, কিন্তু ৰেষ্ট ল'লেতো নহ'ব। সেইটো কাৰণে মোৰ লগৰকেইটা আগে ভাগে ওলাই গ'লে, সৌকেইটা গৈ আছে তাত, কিন্তু মইহে অলপ পিছ পৰি আহিছোঁ। কিন্তু বহুত ভাগৰ লাগিছে, মই একদম লাহে লাহে খোজকাঢ়ি আহিছোঁ, কাৰণ ভৰিখন বিষাইছে। তো বিষালেও কি হ'ব, মই লাহে লাহে হ'লেও গৈ আছোঁ, কিন্তু সিহঁতিও লাহে লাহে গৈ আছে। তো মোতকৈ অকণমান ফাৰ্ষ্ট হৈ আছে, তো সেইকাৰণে যাব নোৱাৰে। মই কৈছোঁ যে আজি অলপ দূৰত আজি ৰখি যাওঁ। তো সেইটো কাৰণে আৰু এতিয়া তো ক'ত ৰখিম, ভালকৈ জেগা চাই তাতে ৰখি দিম ভালদৰে। কিন্তু আৰু নোৱাৰোঁ বুলি কৈছোঁ, কিন্তু সিহঁতি কৈছে অলপ দূৰলৈ আৰু যাম, 10 কিলোমিটাৰ আৰু দূৰত যাম বুলি কৈছে। মই কৈছোঁ হ'বতো যামেই। তো কিন্তু ভৰি, বিশ্বাস কৰক, ভৰি একেবাৰে নোৱাৰা হৈছোঁ, কিন্তু এটা মনত এটা উশাহ লৈ আহিছোঁ জয় শ্ৰীৰাম। তো ৰাম নামতে গৈ আছোঁ, ৰাম নাম লৈ পেলাই তো জয় শ্ৰীৰাম। তো বলক ভিডিঅ'টো আৰু আছে, শেষলৈকে তো চাই থাকিব। জয় শ্ৰীৰাম। তো বলক, সিহঁতক এতিয়ালৈকে লগ ধৰিব পৰা নাই, তো লাহে লাহে গৈ আছোঁ। তো বলক সিহঁতক লগ ধৰোঁ। তো গাইজ 20 মিনিটমানৰ পিছত মই ইহঁতক লগ পাইছোঁ। তো মোতকৈ দূৰত আছিলে ন, বহুত পৰা মোক পাছতে এৰি থৈ আহিছে কিন্তু ইহঁত দুটাই। তো যিটো আচলতে মোৰ অৱস্থাই বেয়া, তথাপিও কিন্তু তাতকৈ অলপ আগত আহিলোঁ। তো ছোৱালী পাগল মানুহ না, ছোৱালী চাই এইফালে লাইন মাৰি থাকিব আৰু কি ক'ব, তাৰ কাৰণেতো আমি ৰৈ থাকিব নোৱাৰোঁ না। তো দেখিছে মোক কেনেকুৱা মোক ইলজাম লগাই দিছে। তো মোৰ ভৰিৰ বিষত আহিব পৰা নাই, কিন্তু
তেওঁতকৈ মই প্ৰথমতে সুস্থ হৈ আছিলোঁ, কিন্তু এতিয়া মোতকৈ তেওঁহে সুস্থ হৈ গৈছে লাহে কিন্তু মই একেবাৰে অসুস্থ হৈ পৰিছোঁ। তো ব'লক আৰু বেছি দূৰ নাযাম, বেছি ভিডিঅ'টো দীঘলো নকৰোঁ, তো একেলগে চাই থাকক সকলোৱে, বেছি আৰু নাই। তো ব'লক পাই গ'লোঁ এতিয়া বৰ্তমান সোণাপুৰ অলপমান দূৰ আছে ইয়াৰ পৰা। তো এইকণতে পেট্ৰল পাম্পতে আমি থাকিম বুলি ইয়াতে সুধিলোঁ। তো ইয়াতে মানে কেম্প এটা জেগা এখন চাই দিলে আমি কেম্প ধৰিলোঁ। তো সেইটো কাৰণে মানে আমি ইয়াতে থাকিম বুলি ভাবিলোঁ, কাৰণ দেৰি হৈ গৈছে এতিয়া, বেলেগ যদি অকণমান এতিয়া দেৰি হৈ গৈছে, লাহে আন্ধাৰ হ'ব এতিয়া। তো আমি গৈ থাকিলে হয়তো জেগা নাপাব পাৰোঁ, বেলেগ জেগা মানে কেম্প বনোৱা আমাৰ য'ত আমি থাকিম, তো তাত মানে নাপাব পাৰোঁ। তো সেইটো কাৰণে মানে আমি পেট্ৰল পাম্পতে থাকি যোৱা হেৰি কৰিলোঁ। তো সুধিলোঁ, কৈছে ইয়াতে জেগা দিছে বঢ়িয়াকৈ, ইয়াতে থাকা বোলে, মানে এনেকৈ জেগা অকণ দি দিছে। আমাৰ কেম্পটো এতিয়া যাব আমাৰ ৰূপ খালি গা ধোৱা যোৱা। তো ময়ো যাব লাগে দেৰি। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তো কাইলৈ লগ পাম নেক্সট ভিডিঅ'ত 7 নম্বৰ দিনা। তো এতিয়া বাই।